তো অল ৰাইট গাইজ দেখিছোঁ সপোন এটা সঁচা কৰি আঁকি দিম আৰু বিদ্যা মা কচম কৈছোঁ আপোনালোকে এইটো ভিডিঅ' ঘৰত ট্ৰাই কৰাৰ কথা নাভাবিব কিয় জানেনে আজি আমাৰ লগত আছে H2SO4 মানে ছালফিউৰিক এচিড আৰু এইটো এটা এনেকুৱা এচিড ন যিটো এচিড যদি আপোনাৰ হাতত পৰে ন হাত ফুটা হৈ যাব গম পাইছে সেই এনেকুৱা ভিডিঅ' ঘৰত ট্ৰাই নকৰিব যদি চাব মন যায় আপোনালোকৰ ভাই আছে টিম মন যায় আছে তলত কমেণ্ট কৰিব আমি কৰি আপোনালোকক দেখুৱাম আৰু চেনি পৃথিৱীৰ 80% মানুহেই চেনি ইউজ কৰে মানে খায় গম পাইছে আৰু চেনিটো এটা কেমিকেলতকৈ কম নহয় দেখিছে আমি চেনিখিনি গুড়া কৰি ল'লোঁ পূৰা গ্ৰাইণ্ড কৰি ল'লোঁ আৰু চেনিৰ পৰা ন আমি এটা বহুত পাৱাৰফুল ৰকেট বনাব পাৰোঁ আৰু যিটো বহুত ওপৰলৈকে উৰে আৰু কি হ'ব যদি আমি এইখিনি চেনিত ন H2SO4 দি দিওঁ গম পাইছে আৰু সকলোবিলাক জানিবলৈ বুজিবলৈ চাই থাকক লৰিছ ব্লগ আৰু প্লিজ ৰোল দা ইন্ট্ৰ অল ৰাইট গাইজ দেখিছে আপোনালোকে চেনিখিনি আমি গুড়ি কৰি ল'লোঁ ধুনীয়াকৈ আৰু গুড়ি কৰি এই বিকাৰটোত ভৰাই ল'লোঁ আৰু এতিয়া ইয়াত এটা ষ্ট্ৰংগেষ্ট এচিড দিম চব H2SO4 গম পাইছে কি হ'ব আপোনালোকে চাই থাকক চেনি এটা কেনেকুৱা বস্তু ন আপোনালোকে গম পাই যাব আকৌ অ'কে কি হ'ব যদি আমি চেনিত H2SO4 গম পাইছে চব আপোনালোকক এটা বস্তু মই কৈ দিছোঁ দেই এইবিলাক বস্তু ঘৰত ট্ৰাই নকৰিবা দিয়া লগালগ ৰিয়েকশ্যন ষ্টাৰ্ট হৈছে চাওক দিয়া লগালগ ৰিয়েকশ্যন ষ্টাৰ্ট হৈছে দেখিছে নহয় আপোনালোকে অ' মাই গড অলৰাইট গাইজ দেখিলে যেতিয়া আমি ন চেনিত এচিড দি দিওঁ কি হৈ যায় মানে ইয়ানি H2SO4 দি দিওঁ কি হৈ যায় দেখিছে আৰু গোটেই চেনিখিনি ন কাৰ্বন স্নেকলৈ পৰিৱৰ্তন হৈ যায় আৰু চেনিৰ এই প্ৰক্ৰিয়াটোক ন চুগাৰ ডিহাইড্ৰেশ্যন বুলি কোৱা হয় চাওক কি হৈ গ'ল চাওকচোন দেখিছে আৰু অলৰাইট গাইজ দেখিছে চেনি এটা এনেকুৱা এটা পাৱাৰফুল কেমিকেল হয় গম পাইছে সেইকাৰণে বহুত বেমাৰ আজাৰ হ'লে কয় যে চেনি নাখাবলৈ এইকাৰণে কয় মই আগতে কৈছোঁ চেনিৰ পৰা ন আমি বহুত হেভি বস্তু বনাব পাৰোঁ আৰু এইটো বহুত গৰম হয় গম পাইছে আৰু কি বনি গ'ল চাওক আপোনালোকে ৱাও দেখিলে ইয়াত কোনোবাই ক'ব নেকি চেনি সোমাই আছে বুলি অলৰাইট গাইজ তো আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে তলত কমেণ্ট কৰি জনাব আমাৰ টিম মন যায় আছে আজিলৈ ইমানেই বাই বাই জয় আই অসম